থেংক ইউ ছ' মাছ। কেৱল আপোনাৰ কাৰণে এইখিনি পচিবল হৈছে। মই আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম। কেৱল কৃতজ্ঞতা জনালেই নহ'ব, মোৰ কামত সহযোগ কৰিম বুলি আপুনি কথা দিছিল। তাৰ পৰাতো পিছ নহওকে, কাৰণ এই সন্দৰ্ভত আপোনাৰ লগত মোৰ এগ্ৰিমেণ্ট কৰা নহ'ল। নাই এগ্ৰিমেণ্টৰ কোনো প্ৰয়োজন নাই। মই আপোনাৰ লগত সদায় আছোঁ। আপুনি কৰা সৎকৰ্মবোৰৰ সংগী হ'ব পৰাটো মোৰ কাৰণে ভাগ্যৰ কথা। থেংক ইউ। বাৰু কওকচোন, আপুনি যে আপোনাৰ সপোনটো পিছুৱাই ঘৰটো বিক্ৰী কৰি মোৰ সপোনটোক আগস্থান দিলে? আপোনাৰ বৌ ৰেখাৰ কথাৰ বাবে শুদ্ধ হ'বলৈ বিচৰাজনক সহায় কৰাটো প্ৰয়োজনীয়, আৰু আপোনাৰ চকুত মই সততা দেখিলোঁ। এই সততাক মই সদায় ৰক্ষা কৰিম। অ'কে, প্ৰমাণ চাওঁ। আপুনি কাইলৈ আহিব লাগিব, আৰু আমাৰ NGOই কাইলৈ ৰুৰেল এৰিয়াৰ ইলেক্ট্ৰিচিটি ছাপ্লাইৰ কাৰণে আৰ্থিক সাহায্য আগবঢ়াব। আহিবতো? চিয়'ৰ। বাৰু, বাই। আজিৰ খবৰটো পাইছে নহয়? পাইছোঁ। জেঠাই আৰু অচিন্তদাৰ সুখবোৰ দেখি মনটো বৰ ভাল লাগিছে। মোৰো ভাল লাগিছে। আপোনাৰ ভালপোৱাবোৰ কিন্তু মুখত স্পষ্ট হৈ উঠা নাই। কি কৰিব লাগে মই? ডাঙৰকৈ হাঁহিব লাগে? বাৰু কোৱাচোন, কালি ৰাতি তুমি ক'ত আছিলা? তাৰমানে কাইলৈ আপুনি পুলিচত ইনফৰ্ম নকৰে? কোনো দৰকাৰ নাই। পুলিচে লিপিকাক নানান প্ৰশ্ন সুধি মিছা এহাৰা শাস্তি কৰিব, আৰু লিপিকাই গোটেইখিনি কথাটো ক'বও নোৱাৰিব। কিয় নোৱাৰিব? পাৰিব লাগিব। আৰে, তাই কেনেকৈ ক'ব যে এজন বিবাহিত পুৰুষৰ লগত সম্পৰ্ক ৰখাৰ বাবে তাক এটেক কৰিছে বুলি? লাজ নাপাব? বাক্যটো অলপ শুদ্ধকৈ কওক। বিবাহিত পুৰুষৰ লগত সম্পৰ্ক ৰখা নহয়, অবৈধ সম্পৰ্ক। লাজ পাবলগীয়া কাম কৰিলেতো লাজ পাবই লাগিব। ইয়াত অকল তাইৰ কথা নাহে, জয়ন্তৰ কথাও আহিব। তাৰ সন্মানৰ কথা নাই নেকি? কিয়? কেইদিনমানৰ পিছত দেখোন সিহঁত দুটাক আপুনি এক কৰিবই। তেতিয়া তাৰ সন্মান নাযাব নেকি? তেতিয়া সন্মান যোৱাও যোৱা, এতিয়া যোৱাও যোৱা। সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মুঠতে মই পুলিচক খবৰ নিদিওঁ। তেতিয়াহ'লে কথাবোৰ মই বেলেগকৈ ভাবিবলৈ বাধ্য হ'ম। আচলতে ভবা নহয়, মই জানোৱেই কথাটো আপোনালোকে যিমান চিধাকৈ দেখুৱাইছে, আচলতে সিমান চিধা নহয়।